নমস্কাৰ মই ভাগ্যশ্ৰী আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। কালি আমাৰ নতুন গাড়ীখন আনিলোঁ। কালি 25 তাৰিখ আছিলে, 25 এপ্ৰিল। হয়তো ভিডিঅ'টো আপোনালোকে লেটকৈ পাব, তাকে আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি আচলতে আমাৰ প্লেনটো হৈছে যে আমি নতুন গাড়ীখন লৈ পিনি টিলিঙা মন্দিৰ যোৱাৰ বহুত দিনৰ পৰা এটা আশা আছিলে, সেই আশাটো আজি পূৰণ হ'ব। তাকে এয়া ৰাতিপুৱা দেউতাক আৰু জীয়েকে পূৰা এক্সাৰচাইজ কৰি আছে বাহিৰত বেলকানিত, আৰু মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ব'লক একেবাৰে ৰেডি হৈ পিনি গাড়ীত বহি পিনি আপোনালোকক ভিডিঅ'টো দেখুৱাওঁ। এয়া কালি ৰাতিৰ কিছু দৃশ্য আপোনালোকলৈ আগবঢ়ালোঁ। সমানে দিয়া এতিয়া ৰাতিপুৱা 6টা বাজিছে। এতিয়া আমি ওলাইছোঁ তিনিচুকীয়াৰ অভিমুখে। মানুহজনৰ তিনিচুকীয়াত কাম আছিলে, সেই কামখিনি সম্পন্ন কৰি পিনি আমি ডিগবৈ হৈ পিনি টিলিঙা মন্দিৰলৈ গৈ আছোঁ। এয়া দেখিছেনে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। বহুত ভাল লাগিছে, মানে মই ভবা নাছিলোঁ যে মই দিহিং পাটকাইও চাই যাব পাৰিম বুলি ৰাস্তাত, কাৰণ মই তিনিচুকীয়ালৈ প্ৰথমবাৰ আহিছোঁ। এই দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখনকে পূবৰ আমাজন বুলি কোৱা হয়। 2021 চনৰ 9 জুনত ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি পায়। আহি আমি তিনিচুকীয়াৰ টিলিঙা মন্দিৰ পাই গ'লোহি। আচলতে তিনিচুকীয়াৰ টাউনত কাম থকাৰ বাবে আমি গধূলিহে মন্দিৰভাগ দৰ্শন কৰিবলৈ সক্ষম হ'লোঁ। তথাপিও বহুদিনীয়া আশা এটা যে পূৰণ হ'ল, সেইটো কাৰণে মানে বহুত ভাল লাগিছে। এই মন্দিৰভাগ অৱস্থিত তিনিচুকীয়া জিলাৰ বৰডুবি নামৰ ঠাইত। দুলীয়াজানৰ পৰা এই মন্দিৰৰ দূৰত্ব 10 কিলোমিটাৰ আৰু তিনিচুকীয়া নগৰৰ পৰা এই মন্দিৰৰ দূৰত্ব 25 কিলোমিটাৰ। এই মন্দিৰভাগ মহাদেৱক উৎসৰ্গিত। লোকবিশ্বাস মতে এই মন্দিৰত টিলিঙা বান্ধিলে মনৰ আশা পূৰণ হয়, লগতে ৰঙা ফিটাও বন্ধা হয়। লোকবিশ্বাস মতে আৰু এটা কথা প্ৰচলিত, যি ভাবি টিলিঙা বন্ধা হয় সেয়া যদি সপোন পূৰা হয় তেন্তে আহি পিনি টিলিঙাটো খুলি দিব লাগে বা সেই ৰছীডাল খুলি দিব লাগে। টিলিঙা মন্দিৰৰ ইতিহাস বৰ পুৰণি নহয়, অৰ্থাৎ মন্দিৰটোৰ প্ৰাচীন কালৰ বুলি ক'ব নোৱাৰি। 1965 চনতহে মন্দিৰটো প্ৰতিষ্ঠা কৰা হৈছিল। যিজোপা বটগছক কেন্দ্ৰ কৰি টিলিঙা মন্দিৰ আছে, সেইজোপা গছৰ তলত উল্লেখিত চনত কোনো এটা দিনত এজন চাহ শ্ৰমিকে মাটিৰ পৰা ওলাই থকা শিৱলিংগ এটা প্ৰত্যক্ষ কৰে। বনুৱাজনে শিৱলিংগটো দেখা পোৱাৰ লগে লগে এই বিষয়ে চাহ বাগিচাৰ কৰ্তৃপক্ষক অৱগত কৰে। চাহ বাগিচাৰ কৰ্তৃপক্ষই উক্ত স্থানত এটা মন্দিৰ সাজিবৰ বাবে সিদ্ধান্ত লয় আৰু হাতে কামে আগবাঢ়ে। এনেকৈয়ে টিলিঙা মন্দিৰ নিৰ্মাণ কৰা হৈছিল। দিন বাগৰাৰ লগে লগে মন্দিৰ ভাগলৈ শিৱভক্তৰ আগমন ঘটে। সাধাৰণতে এই মন্দিৰলৈ অহা ভক্তসকলে প্ৰাৰ্থনা কৰে আৰু মনোবাঞ্ছা পূৰণৰ বাবে টিলিঙা বান্ধে। ভক্তসকলে দান কৰা এই টিলিঙাৰ সংখ্যা ইমানেই বেছি যে সেইসমূহ মানে ৰাখিবৰ কাৰণে এখন ৱাল বনাই দিয়া হৈছে, আৰু তাতে আজিকালি টিলিঙাবিলাক ৰখা হয়। আগতে সেই গছজোপাত যিজোপা মূল গছ আছিলে বটগছজোপা, সেই গছজোপাত বন্ধা হৈছিলে, কিন্তু গছজোপাৰে সেই টিলিঙাখিনি ভৰ ল'ব নোৱাৰিব বুলি কৰ্তৃপক্ষই ৱাল এখন বনাই দিয়া হৈছে। ৱালতে আজিকালি টিলিঙা বন্ধা হয়। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আকৌ এটা নতুন ভিডিঅ'তে আকৌ লগ পাম।